নমস্কাৰ বন্ধুসকল, মই চম্পক আকৌ এটা নতুন টপিক লৈ মই মোৰ ইউটিউব চেনেল দা টপিক অসমীয়ালৈ স্বাগতম জনাইছোঁ। আজিৰ টপিকটো আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, কিয়নো বৰ্তমান সময়ত ভাইৰাছজনিত বিভিন্ন ৰোগে মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। গতিকে আমি আমাৰ খাদ্য তালিকাত বিভিন্ন ঔষধীয় আৰু পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো অতিকে প্ৰয়োজনীয়, যিসমূহ খাদ্যই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আমাক বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে আজি মই মোৰ টপিকত আপোনালোকক আপোনাৰ ঘৰতে সহজে উপলব্ধ কিছুমান খাদ্য শাক পাচলিৰ নাম, সিহঁতৰ উপকাৰিতা আৰু সিহঁতৰ ঔষধীয় গুণসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকক অনুৰোধ জনালোঁ যেন ভিডিঅ'টি সম্পূৰ্ণকৈ চাই। প্ৰথমে জানো আহক কচুপাতৰ বিষয়ে। কচুপাতত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ যেনে কেলছিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, কপাৰ, ফছফৰাছ, জিংক আদি পোৱা যায়। ইয়াৰ উপকাৰিতাসমূহ হ'ল: 1 নম্বৰত চকুৰ কেটেৰেক্ট আৰু দৃষ্টিশক্তিৰ দুৰ্বলতা হোৱাৰ পৰা চকুক ৰক্ষা কৰে। 2 নম্বৰত ৰক্তহীনতা ৰোগত কচু শাক উপকাৰী। 3 নম্বৰত কলেষ্টৰল নিয়ন্ত্ৰণত সহায় কৰে। 4 নম্বৰত কচু শাকত থকা কেলছিয়ামে হাড় আৰু দাঁতৰ মজবুত কৰাত সহায় কৰে। 5 নম্বৰত ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ বাবে গৰ্ভৱতী মহিলাৰ বাবে অতিকে উপকাৰী হয়। 6 নম্বৰত প্ৰচুৰ পৰিমাণে থকা আহৰ বাবে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। 7 নম্বৰত মাজে সময়ে কচু শাক খাই থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। দ্বিতীয়তে আহোঁ নৰসিংহৰ পাত। নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ লৱণ যেনে কেলছিয়াম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম, মেংগানিজ আদি থাকে। এতিয়া জানো আহক ইয়াৰ উপকাৰিতাসমূহ। প্ৰথমটো হৈছে ইয়াৰ পাতৰ ৰস খালে ৰক্তহীনতাত ভোগা মানুহৰ বাবে উপকাৰী। ই শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। দ্বিতীয়তে গাঁত খজুৱতি হ'লে ইয়াৰ পাতৰ ৰস খালে গাঁত হোৱা খজুৱতি উপশম পোৱা যায়। 3 নম্বৰতে পেটৰ বেমাৰৰ বাবেও ইয়াৰ পাতৰ ৰস উপকাৰী। 4 নম্বৰত মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষত নৰসিংহৰ পাতৰ আঞ্জা খালে ফল পোৱা যায়। 5 নম্বৰত মেদবহুলতাত ভোগা লোকে নিয়মিত ইয়াৰ জোল খালে সুফল পোৱা যায়। 6 নম্বৰত ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাৱ দূৰ কৰে। 7 নম্বৰত ই গ্ৰহণী ৰোগ উপশম কৰাত সহায় কৰে। 8 নম্বৰত দাঁতৰ আলু ফুলিলে বা আলুৰ পৰা তেজ ওলালে ই উপকাৰী হয়। তৃতীয়তে আহোঁ ছজিনাৰ পাত। এই পাতবিধ অতিকে উপকাৰী আৰু বহুতো ঔষধীয় গুণেৰে ভৰপূৰ। যদি পৰিমাণৰ ভিত্তিত তুলনা কৰি চোৱা হয় তেন্তে সম পৰিমাণৰ ছজিনা পাতত কমলাতকৈ 7 গুণ বেছি ভিটামিন চি, গাখীৰৰ 4 গুণ বেছি কেলছিয়াম আৰু কলৰ 3 গুণ বেছি পটেছিয়াম পোৱা যায়। ইয়াৰ উপকাৰিতাসমূহ হ'ল: ই আমাৰ মুখৰ ৰুচি বৃদ্ধি কৰাত সহায় কৰে। 2 নম্বৰ, শ্বাস প্ৰশ্বাসৰ সমস্যা দূৰ কৰে। 3 নম্বৰত ছজিনাৰ পাত সিজাই তাৰ পৰা ওলোৱা ৰসৰ সৈতে আদাৰ ৰস মিহলাই খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। 4 নম্বৰত ছজিনা পাতৰ ৰসে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে। 5 নম্বৰত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। 6 নম্বৰত ছজিনা পাতৰ ৰস মূৰত লগালে উফিৰ পৰা উপশম পাব পাৰি। 7 নম্বৰত ই আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰচুৰ পৰিমাণে বৃদ্ধি কৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টোৰ পৰা কিবা অকণমান হ'লেও জানিব পাৰিলে ভিডিঅ'টোত লাইক কৰিব আৰু কিবা ভুল হ'লে কমেণ্টত শুধৰাই দিব। ধন্যবাদ।